ब्रैजिथाम नं तामुलपुर विधानसभा बियाबाव बिसायख'थिनि फोसावदिं मेला गोख्रों सोलिगासिनो दं। फैगौ 9 एप्रिलाव जानो गोनां आसाम विधानसभा बिसायख'थिखौ नोजोर बोनानैनो मोनफ्रोमबो राजखान्थि हान्जाया गाव गावनि हान्जाखौ गोख्रों खालामनो थाखाय फोसावदिं मेल खुंनाया बे समाव थाद'नाय गैयै सोलिगासिनो दं। थिग बेबायदिनो बेखौ नोजोर बोनानैनो बिजेपिनि आफादगिरि दिलीप सयकिया बिथाङा एनडिएनि बिजाथि बिस्वजित दैमारिनि मोनसे फोसावदिं मेलाव बाहागो लायो आरो बे हाबाफारियाव अरुणोदय बिथांखिनिफ्राय नेवसिजानाय आइजोफोरा रागा जोंनानै एनडिएनि बिजाथि बिस्वजित दैमारिनो फोरमायो। अजद होनाय बायदिब्ला जर'खायै सासे नोरजिया आइजोखौ नेवसिदों अरुणोदय बिथांखिनिफ्राय। आइजोफोरनि बेबायदि माखासे सोंथि खालामनायाव एनडिएनि बिजाथि बिस्वजित दैमारि बिथाङा फोरमायो दि जेब्लानो रायजोफोरनि जेंना आरो गोनांथि जागोन अब्लानो मदद खालामगोन होनना फोरमायो बिस्वजित दैमारि बिथाङा। आरो बे हाबाफारियाव बाहागो लानानै दिलीप सयकिया आरो बिस्वजित दैमारि बिथांमोना खौरांनि सिगाङाव मा फोरमायखो नोंथांमोना आबुङै मिथिना लादो। विधानसभा समष्टिर বিজেপি এনডিএৰ মনোনীত প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ হৈ এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'লোঁ। বাগানপাৰা অঞ্চলৰ ৰাইজ বা ওচৰ পাজৰৰ সমূহ ৰাইজে যিটো আজি সঁহাৰি দিছে বা উপস্থিতি তেওঁলোকৰ আমি দেখিবলৈ পাইছোঁ আৰু তেওঁলোকৰ যিটো মনৰ ভাষা ওঠৰ ভাষা আমি শুনিবলৈ পাইছোঁ। তেওঁলোকেও মানে আকৌ এবাৰ বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰাত সহযোগ কৰিব বা সিদ্ধান্ত ইতিমধ্যে লৈছে আৰু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া তামুলপুৰ সমষ্টিৰ পৰা বিপুল ভোটত বিপুল ব্যৱধানেৰে জয়যুক্ত হোৱাৰ আমি এটা উমান বা গুণগুণনি আমি দেখিবলৈ বা শুনিবলৈ পাইছোঁ। সামগ্ৰিকভাৱে কংগ্ৰেছৰ কেনেকুৱা ধৰণৰ? কংগ্ৰেছে 20ৰ তলত থাকিব। 20ৰ তলত কংগ্ৰেছ যিটো আমি বৰ্তমান দেখি আছোঁ 20 মানে বিলো সমগ্ৰ অসমত। দিছপুৰ সমষ্টিৰ বিশেষকৈ দিছপুৰ সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিপুল ভোটত জয়লাভ কৰিব। এনডিএ হিচাপে বিটিচিত কিমান 15খনৰ 15খনে এনডিএ হিচাপে ইয়াত কোনো খেলি মেলি নাই। তামুলপুৰ সমষ্টিৰ প্ৰমোদ বড়ো আৰু বিশ্বজিৎ দুয়োগৰাকী এনডিএ 15খনৰ 15খনে ইয়াত জয়লাভ কৰিব। মই ক'লো নহয় এনডিএ যেতিয়া 15খন ক'লোঁ আৰু কি ক'ম আৰু এইটো আপোনালোকেতো মোতকৈ বেছি মানে ৰাইজৰ মনৰ ভাৱ জানে। 15 আউট অফ 15 এনডিএ বিজেপি জিকিব। বিশেষকৈ বাক্সা জিলাত আমি দেখিবলৈ পাইছোঁ গুৰুত্বপূৰ্ণ পদবীত থকাৰ আপোনালোকৰ লোক বিজেপি ভাঙনমুখী হৈছে। নাই ক'তো হোৱা এটা আপোনালোকৰ হাতত ভুল খবৰ আছে বোধহয় আৰু যদি কোনোবা আছিল আমি আমাৰ ওচৰত যি কমপ্লেইন আহিছে সেইমতে আমি তেওঁলোকৰ কথা পাতিছিলোঁ আৰু কিছুমানক আমি দলৰ পৰা ইতিমধ্যে আমি বহিষ্কাৰো কৰিছোঁ। মানে এনডিএ হিচাপে আছিল কিন্তু বৰমাত বাক্সা মই সেইটো নাযায় সেইটো তেনেকুৱা নাই তেনেকুৱা কি ক'ব লাগে। গৌৰৱ গগৈ কিবা বেলেগ গ্ৰহৰ পৰা আহিছে নেকি? আপুনি কওকচোন বেলেগ গ্ৰহৰ পৰা আহিছে নেকি? গৌৰৱ গগৈটো মানে পেৰাচুট লেণ্ডিং মানে ৰাজ পৰিয়ালৰ সন্তান। আমিতো সাধাৰণ পৰিয়ালৰ একেবাৰে খাব নোপোৱা পৰিয়ালৰ সন্তান। বিজেপিৰ 90গৰাকী প্ৰাৰ্থীৰ ভিতৰত চবেই সাধাৰণ পৰিয়ালৰ সন্তান। কোনো মুখ্যমন্ত্ৰীৰ পুত্ৰ নাই, কোনো কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ নাই। কথাটো কৈছোঁ সাধাৰণ পৰিয়াল। এতিয়া কংগ্ৰেছৰতো 18জন নে 20জন কেণ্ডিডেট দেখোন তেওঁলোকৰ পৰিয়ালৰ পৰাই দিছে। বিজেপিৰ 90জন কেণ্ডিডেটৰ এজনো কাৰো পৰিয়ালৰ লগত সম্পৰ্ক নাই। কংগ্ৰেছৰ 21জন নে 22জন প্ৰাৰ্থী কেৱল পৰিয়াল আৰু কংগ্ৰেছ দলে পৰিয়ালৰ বন্দনা কৰি ভাল পায়। গান্ধী পৰিয়াল, গগৈ পৰিয়াল, যিটো গগৈ পৰিয়াল মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰ সকলোক মানে গগৈৰ কথা মই কোৱা নাই, এইটো স্পষ্ট। আৰু 3জন গগৈ যদি ক'ৰবাত একলগ হৈছে 3 লাখ গগৈ বিজেপিৰ লগত আমাৰ লগত একলগ হৈছে। নিশা ক'ব নেকি কংগ্ৰেছ দল? বিশাল সভা আয়োজন কৰিছে কেনেকুৱা? নাই ভাল, চবতে ভাল, অকল ইয়াত বুলি নহয়। কাৰণ ৰাইজৰ বাবে আজি অকল এনডিএ আছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আছে অসমত, যিজনে অসমৰ প্ৰত্যেকটা জাতি জনগোষ্ঠী ইয়াৰ সকলো সমস্যা ইয়াৰ লগতে ব্যক্তিগত জীৱনটোত দুখীয়া মানুহৰ পাকঘৰলৈকে যাতে কোনো ল'ৰা ছোৱালী লগতে নাথাকে, একাপ চাহ খাব নোপোৱাকৈ নাথাকে, কোনো পৰিয়ালৰ ল'ৰা ছোৱালীয়ে এটকা দুটকা মানে অভাৱৰ কাৰণে স্কুললৈ যাব নোৱাৰে, কলেজলৈ যাব নোৱাৰে, এইবিলাক কামটো কৰি আছে। গতিকে অসমৰ ৰাইজে তাৰ বাদে দ্বিতীয় কাকনো কল্পনা কৰিব। গতিকে ইয়াৰে সেইবিলাক এটা পৰিণাম যিবিলাক দৃশ্য দেখি আছে ৰাইজে ফুললি মানে চবে জানে যে হিমন্ত য'ত আছে তাত
ৰাইজে চবেই আছে। কিমান ভোটত আশাবাদী? চব ভোটদান কিমান হয় সেইটোৰ ওপৰত বিপুল ভোটত জয়যুক্ত হ'ব। কাৰণ তামোলপুৰত যিমান মানে দল বা পাৰ্টীয়ে দিছে তেওঁলোকে কোনেও এজনো ৰাইজক আশ্বাস দিব নোৱাৰে, কাৰণ তেওঁলোকে দাবীহে কৰিব। এতিয়া দাবী কৰা মানুহৰ লগত থাকিব না অলৰেডি দিয়া মানুহৰ লগত থাকিব। গতিকে ৰাইজে কোনো পাৰ্টীক মানে ভোট নিদিয়ে। আনপিনে আপোনাৰ বিৰোধী আপোনাৰ এই আছে প্ৰমোদ বড়ো, প্ৰাক্তন BTC চিফ। নাই, এতিয়া তেওঁ প্ৰাক্তন আছে, আগতে BTC চিফ হৈ থাকিও UPPLে কোনো ভোট নাপালে, ৰাইজৰ চৰকাৰ কৰিব নোৱাৰিলে। আৰু প্ৰত্যেকটা যদি UPPLৰ পিছৰ কথাবিলাক যদি চাওঁ, প্ৰত্যেকটা মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই BJPৰ হৈ পেলাই তেওঁলোকক চবতে কৰি আহিছে। শেষত প্ৰমোদ বড়ো ডাঙৰীয়াকো ৰাজ্যসভাত মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু BJP দলে তেখেতক ৰাজ্যসভালৈ পঠোৱাৰ ব্যৱস্থাটো কৰিছে। গতিকে সদায় BJP আছিলে প্ৰমোদ বড়োৰ তেওঁৰ ৰাজনীতিক জীৱনটোত, আৰু এতিয়া BJP তেওঁৰ লগত নাই, তেওঁৰ অকলশৰীয়া। গতিকে সেইকাৰণে মই ভাবোঁ সেইটো আৰু প্ৰাসংগিক নহয়। দাবী কৰি আছে 12টা চিট পাব। কিন্তু যেতিয়া 12টা চিট পাব বুলি কয় আপোনালোকে জানি ল'ব, তাৰমানে এটাও নাপায়। নাই নাই, যদি 12টা চিট পাব বুলি কয় আপোনালোকে সাংবাদিক, আপোনালোকে চব জেগাতে সোমাইছে, তাৰমানে এটাও নহয়। গতিকে মানুহক উৎসাহ দিবলৈ মানে কাৰ্যকৰ্তাক এইখিনি কথা তেখেতে ক'ব। কিন্তু BTCত 15টাই NDA পাব। BTCৰ ৰাইজে উন্নয়ন য'ত তেওঁলোকে তত। তামোলপুৰ উন্নয়ন কৰা যিয়ে নকৰা, কিন্তু তামোলপুৰৰ উন্নয়নৰ গুৰিত কোন আছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ আজি মেডিকেল কলেজ বনাইছে, তেওঁ আজি জিলা বনাই দিছে, তেওঁ আজি পাগলা দলং বনাই দি দিছে, তেওঁ আজি মডেল কলেজ দিছে। এইটো তামোলপুৰ ৰাইজে নাজানে নেকি যে সেই উন্নয়নৰ আঁৰত মানুহজন কোন? গতিকে চবেই জানে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া বা কোনোবা আপচু তেওঁলোকে কৈছেহে মাত্ৰ, বিচাৰিছেহে মাত্ৰ, কিন্তু কৰা মানুহজন ডাঙৰ না বুলি মানে বিচৰা মানুহজন ডাঙৰ। নিশ্চয় কৰা মানুহজনে আমাৰ প্ৰভু হয়, এইটো তামোলপুৰ ৰাইজে চবেই জানে। স্যাৰ, প্ৰমোদ বড়োৱে কৈছে আপুনি ইলেকশ্যন খেলিবলৈ তামোলপুৰলৈ আহিছে, পিছত তামোলপুৰ বাহিৰ খবৰ নল'ব। শুনা, মই তামোলপুৰলৈ মানুহ। প্ৰমোদ বড়ো ডাঙৰীয়া আগতেও মই তামোলপুৰত আছোঁ ৰাজনৈতিকভাৱে। ইয়াৰ পিছতো প্ৰমোদ বড়ো যেতিয়া আছে তেতিয়াও মই আছোঁ। যেতিয়া মই কি কয় আপোনাৰ অসম বিধানসভাৰ অধ্যক্ষ হৈছিলোঁ, মই তামোলপুৰত গোটেই আমাৰ যিবিলাক বয়োজ্যেষ্ঠ লোক তেওঁলোকৰ লগত চাহ পানী খাই মত বিনিময় কৰি সেৱা কৰিছিলোঁ, যে আপোনালোকৰ আশীৰ্বাদত মই তামোলপুৰৰ পৰা যাই ফালে বিধানসভাৰ অধ্যক্ষ হ'লোঁ। গতিকে এইখিনিতো মানে কেতিয়া কৰে মানুহে? যেতিয়া নিজৰ জেগা নিজৰ মানুহ। গতিকে ৰাইজে জানে, যোনে যি নকওক, তামোলপুৰৰ ইতিহাসত ৰাজনৈতিকভাৱে বিশ্বজিৎ দৈমাৰে যিদিনাৰ পৰাই কাম কৰি আহিছে সেইদিনাৰ পৰা সদায় ৰাইজৰ লগত আছে। ৰাইজক যেতিয়াই লাগে, ইয়াতো কিমান দিনৰ লগত কোনো কথা নাই। যদি ৰাইজে মানে বিচাৰে তেতিয়া যিকোনো সময়তে পাব।